ঢেকিয়াজুলি সমষ্টিৰ ব্যৱসায়ীসকল আৰু PDS দোকানী সমবায় প্ৰতিনিধিসকলৰ লগত বহি এখন বৈঠক কৰা গ'ল আৰু খাদ্য সামগ্ৰী গাখীৰ তেল আলু আৰু পিয়াজ ইয়াৰ নাটনি যেন নহয় তাৰ সম্পূৰ্ণ ব্যৱস্থা লোৱা হৈছে ৰাজ্য চৰকাৰো সচেতন হৈ আছে আৰু লগত আমিও লাগি আছো ঢেকিয়াজুলি সমষ্টিত নাটনি হোৱাৰ কোনো কাৰণ নাই পৰ্যাপ্ত মাত্ৰাত বস্তু উপলব্ধ আছে আৰু গুৱাহাটীৰ পৰা আৰু বাহিৰৰ পৰা বস্তু আহাৰ যেটো ব্যৱস্থা এও কৰা হৈছে কোনো মানে উৰা বাতৰিত বিশ্বাস নকৰিব আৰু দ্বিতীয় কথা হ'ল প্ৰয়োজনতকৈ বেছি ঘৰত বস্তু ৰাখাৰ কাৰণ নাই বস্তু আপোনালোকে পাই থাকিব 21 দিনলৈ বস্তু ইয়াত থাকিব তাৰ ব্যৱস্থাটো কৰা হৈছে মই কৰজোৰ কৰি আপোনালোকক প্ৰাৰ্থনা কৰিব খুজিছো যে উৰা বাতৰিত বিশ্বাস নকৰিব আৰু যিমান মানে বস্তুৰ প্ৰয়োজন হয় লাগতিয়াল বস্তুৰ প্ৰয়োজন হ'ব এটো ব্যৱস্থা কৰা হ'ব তাৰ ব্যৱস্থা লোৱা হৈছে এই কাৰণে বস্তুটো হোৰ্ডিং নকৰিব নিজৰ ঘৰত বেছি প্ৰয়োজনতকৈ বেছি লৈ ষ্টৰেজটো নকৰিব ধন্যবাদ